শ্ৰদ্ধাৰ প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু মোৰ প্ৰকৃতিপ্ৰেমী সতীৰ্থ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই প্ৰত্যেককে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৈত্ৰী জ্ঞাপন কৰিছোঁ। আজি আমি অত্যন্ত দুৰ্যোগপূৰ্ণ সময়ৰ মাজেৰে গৈ আছোঁ। আজি সমগ্ৰ মানৱ জাতি এটা দুৰ্যোগপূৰ্ণ সময়ৰ মাজেৰে গৈ আছে আৰু ইতিমধ্যে যথেষ্ট ক্ষতিও হৈছে। মই আশাবাদী অতি সোনকালে আমি এই দুৰ্যোগৰ পৰা মুক্তি পাম। আকৌ আমি মুক্ত আকাশৰ তলত বিচৰণ কৰিম, ঘূৰি ফুৰিম। কিন্তু আজি এই দুঃসময়ত আমি আৰু এটা কথা পুনৰায় ভাবিবৰ হ'ল যে পৃথিৱীৰ অন্যান্য সকলো প্ৰাণী প্ৰজাতিৰ ওপৰত অন্যায়, অত্যাচাৰ আৰু অৱমাননা কৰি আমি এই পৃথিৱীত শান্তিত বসবাস কৰিব নোৱাৰিম। আজি আমাৰ সকলো অহংকাৰ চূৰ্ণ হৈ গৈছে। আমাৰ কোনো আধুনিক সামগ্ৰীয়ে আজি আমাক ৰক্ষা কৰিব পৰা নাই। না বিজ্ঞান, না চিকিৎসা বিজ্ঞান, না আধুনিক পৰিকাঠামোগত ব্যৱস্থা, বন্দুক, বাৰুদ, মেচিন গান, এটম বোম সকলো আজি শক্তিহীন। আজি মৃত্যু ভয়ত শক্তিমান, দাম্ভিক আৰু কাকো পৰৱা নকৰা আমিবোৰে নিগনিয়ে যেনেকে ভয়ত গাঁতত সোমাই থাকে, ঠিক তেনেকে নিজৰ নিজৰ কোঠাত সোমাই আছো। এতিয়াও আমি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আমাৰ মনটোক সংযত নকৰিমনে? মন কৰিব, এই অতি ক্ষুদ্ৰ প্ৰাণীয়ে অকল মানুহকে আক্ৰমণ কৰিছে আৰু মানুহৰ মৃত্যুৰ কাৰণ হৈছে। বন্য প্ৰাণীবোৰক এই ভাইৰাছটোৱে একো ক্ষতি কৰা নাই। যোৱা প্ৰায় 40 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে আমি আমাৰ গাঁও চহৰত, নগৰ মহানগৰত, বিদ্যালয় মহাবিদ্যালয়ত, বিশ্ববিদ্যালয়ত, মাঠে ঘাটে শিবিৰ পাতি মানুহক এই কথাটোৱে বুজাবলৈ চেষ্টা কৰি আছিলোঁ যে মানুহে প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা উচিত, নহ'লে মানুহৰ বিপদ অনিবাৰ্য। এক শ্ৰেণীৰ লোকে প্ৰকৃতিৰ প্ৰতি অন্যায় অবিচাৰ চোৱাৰ পিছতো নীৰৱ হৈ থাকে। কিন্তু প্ৰকৃতিৰ প্ৰতিক্ৰিয়াশীল শক্তিয়ে যেতিয়া কাৰ্যকৰী হয়, তেতিয়া তাৰ ৰোষৰ পৰা যে কোনেও সাৰি যাব নোৱাৰে, সেই কথা হয়তো তেওঁলোকে উপলব্ধি নকৰে। সেয়েহে প্ৰকৃতিৰ প্ৰতি হোৱা অন্যায় অবিচাৰ দেখি ভৱিষ্যতে নীৰৱ হৈ নাথাকিব। কৰোনাৰ দৰে মানুহৰ প্ৰাণঘাতী হাজাৰ হাজাৰ ভাইৰাছ প্ৰকৃতিত আছে। সেয়েহে প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হওক, প্ৰকৃতিক শ্ৰদ্ধা আৰু সমীহ কৰি চলক, কাৰণ আমি কোনেও প্ৰকৃতিৰ পৰা সাৰি যাব নোৱাৰিম। সেয়েহে প্ৰকৃতিৰ ওচৰতে আমাৰ বিশ্বাস থকা উচিত যে এই ভাইৰাছৰ পৰা প্ৰকৃতি আমাক ৰক্ষা কৰিব পাৰিব। ঋতু পৰিৱৰ্তন, পৰিৱেশৰ তাপমাত্ৰা বৃদ্ধি, আমাৰ নিজৰ প্ৰতিৰোধ ক্ষমতা আৰু আমি প্ৰত্যেকে প্ৰকৃতিৰে অংগ। সেইকাৰণে আমি প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত এই ভাইৰাছৰ লগত যুঁজাৰ কাৰণে প্ৰকৃতিয়ে যাতে আমাক শক্তি দিয়ে, আৰু প্ৰকৃতিৰ ওচৰতে আমি প্ৰাৰ্থনা কৰা উচিত। শেষত মোৰ সতীৰ্থ প্ৰকৃতিপ্ৰেমী, প্ৰকৃতিকৰ্মী বন্ধু বান্ধৱীসকলৰ ওচৰত মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আজি সামৰিছোঁ। সামৰণিৰ আগতে মহাপুৰুষ গৌতম বুদ্ধৰ এটা বাণীৰে শেষ কৰিব বিচাৰিছোঁ। সৰ্বে সত্তা সুখিতা ভৱন্তু। পৃথিৱীৰ সকলো জীৱ সুখত থাকক।